নমস্কাৰ সকলকে মই হিমাক্ষীবাই মোৰ ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এতিয়া যাবলৈ ওলালোঁ ৰুদ্ৰপথলৈ তেজপুৰৰ। আপোনালোকক দেখাম ভিডিঅ'টো ৰুদ্ৰপথৰ, আপোনালোকে চাই থাকিব। এয়া আমি আহি পালোহি পগলা বাবা শিৱ মন্দিৰ। এয়া আপোনালোকে চাওক, এয়া পগলা বাবা শিৱ মন্দিৰ আৰু ইয়াৰ পৰা কিছু দূৰ গ'লেই আমি পাম ৰুদ্ৰপথ টিংগেশ্বৰ দেৱালয়। আমি আহি পাই গ'লোহি ৰুদ্ৰপথ। এয়া ইহঁতকেইটাও আহিছে। এয়া এতিয়া আমি ইয়াতে আছোঁ আৰু এইটো চাওক ফৰ্মটো, এইটো 3D হয়, 3D আৰ্ট। আৰু এইটো জোনাকী আঁকিছে, এইটো চাওক। এয়া চাওক ইমান ধুনীয়াকৈ ৱালত পেইণ্টিং কৰিছে। এইটো এটা আৰু এতিয়া আমি ইয়াতে আছোঁ আৰু এই ৰুদ্ৰপথ নামটো ইয়াৰ শিৱ বাবাৰ খোজ এটা আছে ইয়াতে, আৰু এইটো শিৱ মন্দিৰ হয়, সেইকাৰণে ইয়াৰ ৰুদ্ৰপথ নাম থ'লে। এতিয়া আমি চালোঁ আৰু নতুনকৈ কিবা বনায়ো আছে, আমি আহি আছোঁ এতিয়া। নতুনকৈ এই ঘৰটো বনাইছে, ঘৰ গম পোৱা নাই বাৰু।
এয়া চাওক কিমান মানুহ আহিছে আজি দেওবাৰে ইয়াত বহুত মানুহ হয় তালৈ যাব পাৰিমনে এই টিংকেশ্বৰ দেৱালয় 1730 খ্ৰীষ্টাব্দত আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰিছিল আৰু ইয়াতে এটা শিৱ বাবাৰ খোজো আছে আপোনালোকক দেখাইছোঁ আৰু ইয়াতে বহুত মানুহ আহি থাকে চাবলৈ বহুত ধুনীয়া পৰিৱেশ হয় যে আমি চালোঁ বহুত ধুনীয়া পৰিৱেশ হয় আৰু ভাইটি দুটাই ফটো উঠি আছে আমি এনেই ইয়াতে ৰখি আছোঁ এতিয়া আমি দুজনী আপোনালোক আহিব ইয়াতে ৰুদ্ৰপদ বুলি কয় এতিয়া গৈ আছোঁ আৰু এটা মন্দিৰ আছে ইয়াতে শিৱ বাবাৰ খোজ আছে চৰণ আপোনালোকক দেখাম এয়া মানুহ আহি আছে আৰু ইয়াতে লিখা আছে এই পোষ্টাৰখনত ৰুদ্ৰপদৰ বিষয়ে কোনে নিৰ্মাণ কৰিছিল এই সকলোবোৰ কথা লিখা আছে ইয়াৰ মন্দিৰটোৰ ভিতৰতে আছে শিৱ বাবাৰ খোজ আপোনালোকক দেখাম শিৱ বাবাৰ খোজটো মই আগতে দেখা নাছিলোঁ আজি প্ৰথম দেখিছোঁ খোজটো ইয়াতে চাকি জ্বলায় এয়া চাওক এয়া ফুল দি থৈ দিছে এইটো শিৱ বাবাৰ খোজ 1730 খ্ৰীষ্টাব্দত আহোম ৰজা শিৱসিংহই এই মন্দিৰ নিৰ্মাণ কৰিছিল টিংকেশ্বৰ দেৱালয় আৰু ইয়াতে আপোনালোকে দেখিছে ইয়াতে শিৱৰ চৰণ আছে মানে শিৱৰ ভৰি আছে এই মন্দিৰটোতে ইয়াতে আছে শিৱৰ মন্দিৰ শিৱৰ ভৰি আমাৰ হেবছৰ মন্দিৰ নাযাওঁ কি এতিয়া আমি ফটো চটো উঠিলোঁ আৰু ভিডিঅ' চিডিঅ' বনালোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আহি আছোঁ এতিয়া এই দোকানখনত আহিলোঁ কিবা এটা খাই লওঁ ইয়াতে বনাই আছে এতিয়া বহি আছোঁ আমি গোটেইকেইটা আৰু বনাই আছে মেক্ৰণি দিব আৰু এতিয়া বনাই আছে দি দে এতিয়া দি দে তাৰপিছত পাছতো খুলি গ'ল এয়া মেক্ৰণি আহিব ঘৰত যাওঁ আৰু যিহেতু সন্ধিয়াই লাগিব সোনকালে যাওঁ এতিয়া আমি ঘৰ আহি পাই গ'লোঁ কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ যোৱা যিহেতু আমাৰ দেৰি হ'ল গতিকে অলপ সোনকালে আহিবলগীয়া হ'ল তাত ইমান টাইম নকৰিলোঁ সোনকালে ঘৰলৈ আহিলোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈও মই এনেধৰণৰ আপোনালোকৰ ভিডিঅ' দি থাকিব পাৰোঁ ভাল বাই বাই লাভ ইউ অল